জিন্তুৰিয়ান চেতিয়াৰ কথাৰে আৰু মুকুল চেতিয়াৰ আবৃত্তিৰে সোণাৰীৰ সেই ছোৱালীজনী। সেই যে তোমাক দেখিছিলোঁ স্কুলীয়া সাজেৰে চুলিদাৰি মেলি মুখত এটি মোহনা মিঠা হাঁহি লৈ মোৰ কাষেদি পাৰ হৈ গৈছিলা। মাথো তোমাক অনুভৱ কৰিছিলোঁ হৃদয়ত, জানোচা তোমাক আকৌ লগ পামনে বুলি। সদায় ৰাতিপুৱা সোণাৰীৰ সেই বিশেষ ঠাইডোখৰত মই ৰৈ আছিলোঁ মাথো তোমাৰ বাবে। সদায় তুমি মোক অনুভৱ নকৰি আঁতৰি যোৱা আৰু মই উদাস মনেৰে উভতো লক্ষ্যস্থানৰ অভিমুখে। সোণাৰীৰ সেই বিশেষ ছোৱালীজনী, শুনা মই তোমাৰ প্ৰেমত পৰিছোঁ। বন্ধুসকল, মই সেই সাহিত্যৰ প্ৰেমত পৰিছোঁ। তোমাকে কৈছোঁ সোণাৰীৰ সেই ছোৱালীজনী, আজিও বাট চাই ৰৈ আছোঁ আশাৰে। সোণাৰীৰ অলিয়ে গলিয়ে পাগলৰ দৰে তোমাৰ বাবে, বুজিও নুবুজা এই পাগল প্ৰেমিকৰ ভাষা। তোমাৰ নামত কবিতা লিখি লিখি মোৰ ভাষাৰ স্বাৰ্থ হৈ গৈছে। আৰু ধৈৰ্যৰ পৰীক্ষা নল'বা, নহ'লে হয়তোবা কোনোবা এদিন মোৰ মৃতদেহ সোণাৰীৰ কোনোবা গলিত পৰি থাকিব আৰু বোকাটোৰ চিলনি সগুনে মোৰ দেহ অংগ ধূলিসাৎ কৰিব। তোমাকে কৈছোঁ সোণাৰীৰ সেই বিশেষ ছোৱালীজনী।